এইখন চাওক 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 ব্লেক তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত বেছি ফূৰ্তি কাৰণটো গম পাইছে কি হৈ আছে মানে গম পাইছে ফূৰ্তি কাৰণটো মানে এইখন গাড়ী আমি লৈছিলোঁ ব্ৰিজা লৈছিলোঁ বৰ টপ মডেলো লৈছিলোঁ আমি লোৱা দিনত মানে ব্লেক কালাৰ গাড়ী নাছিলে এভেইলেবল নাছিলে বৰ্তমান ব্লেক কালাৰ কিবা এখন গাড়ী আহিছে মজা এখন গাড়ী আহিছে আৰু ভাবিছোঁ এইখন গাড়ী পুৰা এক্সচেঞ্জ কৰি লওঁ ব্লেক কালাৰ বিশেষকৈ ব্লেক কালাৰ মোৰো বহুত বেছি ফেভাৰিট আছিলে পূজাও বহুত বেছি ফেভাৰিট আছিলে মানে কি ক'ম আৰু পুৰা একদম মনৰ ইচ্ছা মানে ব্লেক কালাৰ গাড়ীখন বহুত বেছি মনৰ ইচ্ছা আছিলে পূজা বহুত আগৰ পৰা কিন্তু এইবাৰ ফাইনেলি মনৰ আশা পূৰণ হ'ব আজি এইখন এক্সচেঞ্জ কৰি ব্লেক কালাৰখন ল'ম মানে চেণ্ডেলত কি লগাইছে আঠা লগাইছে চেণ্ডেল ছিগি গ'ল ঐ বাবু যে নতুন গাড়ী ল'ব গৈ আছ হয়নে নকওঁ নতুন গাড়ীটো ল'ব গৈ আছ এই ঘনীয়াৰ যে চেণ্ডেলযোৰ যে ছিগিলে আঠা লগাইছে এই চেণ্ডেলযোৰ কিনি দিবতো অফাৰ নাই নেকি সেইটো মেইন মেটাৰ নহয় ফেভাৰিট এনেকুৱা চেণ্ডেল বিচাৰিলে আৰু পায় কিন্তু এনেকুৱা চেণ্ডেল বিচাৰিলে আৰু পায় কিয় নাপায় এতিয়া আহিছে চাগে গাড়ী ল'ব টকা ওলাই ঘনীয়াৰক চেণ্ডেলযোৰ দিবলৈ অকাত নাই মানে আৰু এখন গাড়ীটো আৰু 2 বছৰ চলাব পাৰ ফাইনেলি একদম পাই গৈছো মৰিগাঁও ডিলাৰ এইপিনে চাব পৰা দেখাই দিয়া মাৰুতি চুজুকি এৰিনা দেখিছে মাৰুতি চুজুকি এৰিনা আৰু এইপিনে চোৱা ডিলাৰটো আছে মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ বাছনা ঘাটৰ ওচৰত যিটো মানে এইটো দেখিছে তিৱা গেটৰ একদম সন্মুখতে আছে মাৰুতি চুজুকি এৰিনা আপোনালোকে আহিব পাৰে আৰু যেতিয়াবা মানে গাড়ীখন লৈছিলোঁ ইয়াতে মানে ছাৰ্ভিচিং কৰিছোঁ আৰু মানে মজা আপোনাৰ ৰেছপন্স বহুত বেছিয়ে ভাল আৰু অলপ ভিতৰলৈ গৈ আছোঁ এতিয়া চাওক আৰু ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে কি বুলি ক'ম থেংক ইউ মাৰুতি চুজুকি এৰিনা মৰিগাঁও নমস্কাৰ মই তপন দাসে কৈছিলোঁ আমাৰ মৰিগাঁও জিলাৰ আৰ ডি মটৰ্ছৰ মই মেনেজাৰ হয় আমি আজি পাপা এমডিআৰক আমি ৱেলকাম কৰিছোঁ তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু মাৰুতি চুজুকি ডিলাৰ মৰিগাঁও বহুত বেছি ধন্যবাদ ইমানখিনি সন্মান দিয়াৰ বাবে আৰু একেটা হৈছে মাৰুতি চুজুকি ডিলাৰ মেইন অনাৰ তপন দাস বহুত বেছি ধন্যবাদ দাদা সন্মান দিয়াৰ বাবে মই মৰিগাঁও ডিলাৰ এৰিনা ডিলাৰ মই মেনেজাৰ হয় মই পোনপ্ৰথমে মৰিগাঁওবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে আপোনালোককো যাচিলোঁ ভাল লাগিছে আপোনালোক আজি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি আমাৰ গোটেই ডিলাৰটোৰ বিষয়ে প্লাছ গাড়ীখনো দেখাম আৰু আপোনালোকৰ যিখন গাড়ী আমি সেই গাড়ীখনো আজি আপোনাক দেখাব বিচাৰিম থেংক ইউ ছাৰ আগবাঢ়িব পাৰোঁ প্ৰথম গাড়ীখনত দেখাওঁ এক্সাইটেড হৈছোঁ ধন্যবাদ ছাৰ থেংক ইউ আৰু ডিলাৰত আহি গম পাইছোঁ যে পূজা মানে পুৰা বেষ্ট অফাৰ চলি আছে মাৰুতি চুজুকি গাড়ীত মানে বহুত ডাঙৰ অফাৰ চলি আছে তো প্ৰথমতে আমাৰ গাড়ীখন দেখুওৱাৰ আগত আপোনালোকক সেই অফাৰখিনিৰ বিষয়ে অলপমান পৰিচয় কৰি দিওঁ যিহেতু আপোনালোকে যদি গাড়ী লয় আপোনালোকৰ সুবিধা হ'ব অফাৰখিনি গম পালে আৰু পূজা ছিজনত গম পায় বহুত বেছি অফাৰ চলি থাকে নমস্কাৰ মই শ্ৰী তুলিকা বৰা মই শ্ব'ৰুম টিম লিডাৰ হওঁ আজি আপোনালোকক মই বিশেষ গাড়ী কিছুমানৰ বিশেষ অফাৰ আহিছে গতিকে তাৰ বিষয়ে আপোনালোকক চিনাকি কৰাই দিব আহিছোঁ এইখন হৈছে নিউ কেটেনত আপোনাৰ 61,000 অফাৰ আছে পূজাৰ বাবে 61,000 অফাৰ আছে হয় বহুত বেছি অফাৰ আছে আৰু এনেকুৱা নহয় যে আপুনি টপ মডেল ল'লেহে 61,000 অফাৰটো পাব বেছ মডেলৰ পৰা আপুনি LXi VXi বা VXi প্লাছ যিকোনো মডেল ক্ৰয় কৰিলে আপুনি 61,000 অফাৰটো পাব পাৰিব যদি কিবা কাৰণত আপোনালোকৰ ডাউন পে'মেণ্টত কিবা কম হয় তেতিয়াহ'লে অফাৰটো এডজাষ্ট কৰি পেলাই গাড়ীখন ল'ব পাৰিব মৰিগাঁও এৰিনা মাৰুতি চুজুকি এৰিনালৈ আহি যাওক আৰু বাকী এই ৱেগনাৰ হওক চুইফ্ট হওক সকলো অফাৰটো জানিব বিচাৰিম ঠিক আছে আৰু এইখন হৈছে চুইফ্টৰো অফাৰ চলি আছে ধামাকা অফাৰ ঠিক তেনেদৰে আপোনাৰ চুইফ্টতো অফাৰ আছে চুইফ্টটো ছেম হয় মডেল আপুনি যিয়ে মডেলটো আপোনাৰ চুইফ্ট ভেৰিয়েণ্ট আপুনি যিয়ে নলওক তাতো আপোনাৰ চলি আছে 43,000 অফাৰ 43,000 বাপৰে যদি এক্সেসৰিজো লগাও বুলি ভাবে তাত আপুনি লগাব পাৰিব আৰু নহ'লে ডাউন পে'মেণ্টত এডজাষ্ট কৰোঁ বুলি ভাবিলে ডাউন পে'মেণ্টটো এডজাষ্ট কৰিব ঠিক আছে তো এতিয়া ৱেগনাৰ অফাৰ আছে নে নাই ৱেগনাৰ অফাৰ আছে আহক ৱেগনাৰখনৰ ওচৰলৈ আহক ওচৰলৈ আহি কৈ দিব আপোনাৰ 42,000 অফাৰ আছে 42,000 তেনেদৰে আপোনালোকে বাকী কেইখনৰ চুইফ্ট আৰু ৱেগনাৰ ছেমে ক'ব পাৰি আৰু 1,000
আৰু এল্টো কেটনখনৰ অলপ বেছি আছে অলপ বেছি আছে ঠিক তেনেধৰণে আপোনাৰ যদি এক্সপ্ৰেছো গাড়ীখন লয় হয়। এক্সপ্ৰেছো গাড়ীটো আপোনাৰ 52,000 অফাৰ আছে আৰু চেলেৰিও ঠিক তেনেধৰণে চেলেৰিখনতো আছে আপোনাৰ 52,000 অফাৰ আছে চেম অফাৰ আছে আৰু অফাৰবিলাক জানিলোঁ এতিয়া আৰু অফাৰবিলাক জানি ভাল লাগিল বহুত বেছি অফাৰ আছে আৰু এতিয়া আমাৰ যিখন হ'বলগীয়া সপোনৰ গাড়ীখন সেই গাড়ীখন আপোনালোক দেখাই আছোঁ চাওক ফাইনেলি গাইজ গাড়ী একদম সন্মুখত আছে মানে কথা কি ক'ম মানে নাৰ্ভাছ হৈ গৈছোঁ গাড়ীৰ সন্মুখত দেখি আৰু সকলোবিলাক মেম্বাৰ আছে আমাৰ লগত আৰু এতিয়া মানে গাড়ীখন আনবক্সিং কৰিম ধুনীয়াকৈ আপোনালোকে চাব ব্লেক কালাৰ ব্ৰেজা হয় চাওক এই চাওক ব্লেক কালাৰ গাড়ী ৱাও কি বঢ়িয়া লাগিছে চাওক যদি মানে আমি বুকিং কৰাৰ টাইমত যদি ব্লেক কালাৰখন থাকিলে হয় দেন গাইজ কৈছোঁ না ব্লেক কালাৰখনেই কিনিলো হয় চাওক না গাড়ীখন এবাৰ দেখাই দিয়া তুমি এইপিনে দেখাই দিয়া মজাকৈ দেখাই দিয়া কি মজা লাগিছে কি লুক চাওক না গাড়ীখন ৱাও ৰাহুল বঢ়িয়া লাগিছে কেনেকুৱা লাগিছে বম ভিউ কেনেকুৱা লাগিছে কোৱা বম ভিউ কেনেকুৱা লাগিছে বম ভিউ লাগিছে মজা লাগিছে না গাড়ীখন মজা লাগিছে অ' মাই গড চাওক না গাড়ীখন চাওক কি ধুনীয়া লাগিছে তাতে ব্লেক কালাৰ ব্লেক কালাৰ এনেও ফেভৰেটেই তো মানে যদি আমি তেতিয়া গাড়ী লওঁতে যদি ব্লেক কালাৰটো এভেইলেবল থাকিলে হয় দেন গাইজ কৈছোঁ নহয় তেতিয়াই ব্লেক কালাৰটো লৈ ল'লোঁ হয় তো একো নাই এতিয়াৰ পৰা এক্সচেঞ্জ কৰি ল'ম দেখিছে ব্ৰেজা আৰু মৰিগাঁও চুজুকি এৰিনা আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট নম্বৰ দিছোঁৱেই স্ক্ৰীণত আপোনালোকে পাইছেই কণ্টেক্ট নম্বৰবিলাক তো কি মজা লাগিছে তো পূজাই গাড়ীৰ পৰা নামি আহিছে চাওকচোন কি ধুনীয়া লাগিছে ৱাও ব্লেক কালাৰ বেলেগ এটা লুকছ আহি যায় মানে একদম বেলেগ এটা ফিল আহি যায় গাড়ীত মজা লাগিছে ব্লেক কালাৰ গাড়ীটো আগৰ পৰা বহুত বেছি ফেভাৰেট আছিল মোৰ ফেভাৰেট আছিলে পূজাও বহুত বেছি ফেভাৰেট আছিলে কিন্তু যেতিয়া আমি ব্ৰেজা গাড়ীখন লৈছোঁ তেতিয়া মানে ব্লেক কালাৰ গাড়ীটো এভেইলেবল নাছিলে কিন্তু বৰ্তমান ব্লেক কালাৰ ব্ৰেজাখন মাৰ্কেটত আহি গ'ল আৰু মানে বহুত বেছি ভাল লাগিছে ব্লেক কালাৰ আৰু তাকেই মানে অলপমান ডিচিশ্যনটো কিবা অলপ চেঞ্জ কৰিছোঁ আৰু সকলোবিলাক সদস্য আছে গাড়ীখনৰ বিষয়ে কিবা অলপ ক'ব গাড়ীখনৰ আপোনাৰ ধৰি লওক ডুৱেল LED প্ৰজেক্টৰ হেডলেম্প পাবগৈ উইথ DRL আপোনাৰ এই দুটা দেখিছে DRL নন ষ্টপ জ্বলিয়ে থাকিব হয় নন ষ্টপ জ্বলিয়ে থাকিব আৰু ফগ লাইট আহিব হয় আৰু এল'হিলটো পুৰা মজা লাগে হয় হয় এল'হিলটো পুৰা মজা লাগে 16 ইঞ্চি হ'ব হয় হয় আৰু এল'হিলে গাড়ীখনৰ বাহিৰৰ লুকটো বহুত বেছি চেঞ্জ কৰি দিয়ে আৰু এটা ডুৱেল কালাৰ হ'ব এইটো টপ মডেলৰ টপ মডেল আৰু যদি ZXi লয় ব্লেক কালাৰ আহিব ব্লেক কালাৰ আহিব তথাপি এল'হিল আহে আৰু হয় হয় আৰু এই ব্লেক কালাৰটো বেষ্ট মডেলৰ পৰাই পোৱা যাব যদি লয় হয় বেষ্ট মডেলৰ হ'ব অনলি যে ব্লেক কালাৰ মোৰ ফেভাৰিট বুলি নহয় আপোনাৰ যি কালাৰ ভাল লাগে সেইটো কালাৰ ল'ব পাৰিব বিশেষকৈ মানে মই বেছিকৈ ব্লেক কালাৰ কৈ আছোঁ সেইটো নহয় বিশেষ মোৰ ভাল লাগে কাৰণে কৈ আছোঁ যদি আপোনাৰ যি কালাৰ ভাল লাগে সেই কালাৰ ধুনীয়াকৈ ল'ব পাৰিব গাড়ীখন বহুত বেছি ভাল 16 ইঞ্চি আহি যায়গৈ হয় তাৰপিছত ছাইড মডেলিং আহি যায়গৈ য'ত নেকি গাড়ীখন দেখিবলৈ অলপ ধুনীয়া হৈ যায়গৈ ভিতৰত চাইছোঁ হয় হয় ইয়াতে আপোনাৰ প্ৰথমতে কেয়াৰলেছ এণ্ট্ৰি হৈ যায়গৈ য'ত ধৰি লওক গাড়ীখন লক আনলক আপোনাৰ বাহিৰে কৰিব পাৰিবগৈ আৰু ইয়াত প্ৰথমতে আপুনি পাব পুছ বুটাম ষ্টাৰ্ট এইটো সুবিধা হয় কাৰণ ইয়াত ধৰি লওক কোনো চাবি তাবি নালাগে ইউজ নহয় আৰু ইউজ নহয় আপোনাক ইয়াত পুছ বুটাম ষ্টাৰ্ট কৰি পেলাই আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব পাৰে অটো এচি থাকিব ৱায়াৰলেছ চাৰ্জিং থাকিব হয় এইটো মজা সুবিধা দিছে কিন্তু হয় হয় wireless charging-টো। আকৌ এই ৱায়াৰলেছ চাৰ্জিংটো আপোনাৰ ধৰি লওক যোনবিলাক QR চাৰ্টিফাইড মোবাইল সেই মোবাইলবিলাকহে ইয়াত চাৰ্জ কৰিব পাৰিব যেনে আইফোন OnePlus তেনেকুৱা মোবাইলবিলাক আৰু মানে ধৰি লওক বেলেগ মোবাইল যেনেকে আপোনাৰ সেইটো গুগলত চাৰ্জ কৰি ল'ব পাৰিব QR বেলেগ এনে নৰ্মেল মোবাইলবিলাকো চাৰ্জ দিব পাৰে কেবলত ধুনীয়াকৈ হয় সেইটো পাৰিব সেইটোও পাৰিব আৰু এই ডিছপ্লেটোৰ কথা কৈ দিয়কচোন অলপ বহুত ডাঙৰ ডিছপ্লে 9 ইঞ্চি হয় 9 ইঞ্চি এইটো স্মাৰ্ট প্লে প্ৰ প্লাছ হয় আৰু ইয়াতে আপোনাৰ ধৰি লওক বহুতখিনি ফেচিলিটি আছে সুজুকি কানেক্ট কৰি আদি কৰি এপল কাৰ্প্লেটো আছে হয় হয় আছে সেইখিনি আৰু এটা বঢ়িয়া এটা ফিচাৰ্ছ আছিলে এইটো এই ফিচাৰ্ছটো আপুনি দেখাই দিয়ক আপোনাৰ এই মানে দেখিছে এইখন ঠিক আছে হয় এইটো আপোনাৰ হেড আপ ডিছপ্লে কয় ইয়াতে আৰু পাব আপোনাৰ ধৰি লওক ষ্টেৰিং মাউণ্টেন অডিঅ' কণ্ট্ৰল হয় মানে আপোনাৰ ধৰি লওক গাড়ীখন চলাই গৈ থাকোঁতে যদি ভলিউম কম বেছি কৰিব লাগে ফোন চোন ৰিচিভ কৰিব লাগে আপোনাৰ ধৰি লওক ষ্টেৰিঙতে গোটেইখিনি আছে ফোন কল ৰিচিভ কৰাবিলাকো আছে হয় হয় ফোন কল ৰিচিভ কৰাবিলাকো আমাৰ বেজাত এবাৰ প্ৰথম এটা নতুন ফিচাৰ্ছ দিছে এই Sunroof. ছানৰুফ হয় চাউণ্ড হৈ আছে এইখন আপোনাৰ বঢ়িয়া sunroof ফিচাৰ্ছ এটা দিছে যায় আৰু ইয়াৰো এটা বহুত হাই এটা আছে মানে অটো ন এইখন মানে ৰাতি মানে বেলেগ লাইট বিলাক ইয়াত আহিলে চকুত ধৰে বেলেগ হয় হয় কিন্তু এইখন অটো হয় কিন্তু চকুত নধৰে ৰিফ্লেক্টৰ নহয় ৰিফ্লেক্টৰ চকুত নধৰে আৰু ইয়াৰ ষ্ট্ৰিংটো হ'ল এডজাষ্টেবল কৰিব পাৰি আপুনি ল'ব গাৰ্ড এনেকৈ টানি ল'ব পাৰে মানে ধৰি লওক সুবিধা সুবিধা অনুসৰি আৰু হয় 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 ইয়াত অটো এচি আছে আপোনাৰ ধৰি লওক যদি অটোটো আপুনি টিপি দিয়ে তেতিয়া আপোনাৰ ধৰি লওক ৱেডাৰটো চাই আপোনাৰ ধৰি লওক চাই অট'মেটিক ধৰি লওক এচিটো ধৰি লওক যিমানখিনি ধৰি লওক পাৰ লাগে সেইখিনি প্ৰভাইড কৰে আৰু ইয়াতে ইণ্টেৰিয়ৰ ছেফটি ফিচাৰ হিচাপে চাবলৈ গ'লে ইয়াত প্ৰথমবাৰৰ কাৰণে দিছে আৰু এটা হেৰি 6টা এয়াৰবেগ 6টা এয়াৰবেগ 6টা এয়াৰবেগ পাব আপোনাৰ ধৰি লওক ফ্ৰণ্টত ড্ৰাইভাৰ চাইডত পাব কো ড্ৰাইভাৰ চাইডত পাব তাৰপিছত আকৌ দুটা চাইডৰ কিনাৰত দুটা ওলাব তাৰপিছত আৰু আপোনাৰ A to C বিলাক এইটো আৰু মানে প্ৰথম গিলাচৰ পৰা এই লাষ্টৰ গিলাটো সেই
এইটো চি পিলাৰ বুলি কয় অ। তাৰ পৰা এটা ওলাব তাৰপৰা সেইটো বিষয়ে কিন্তু মই ব্ৰিজা লৈছো যদি সেই বিষয়টো মই জনা নাছিলো, আজিহে গম পাইছো। গাইছ মানে গাড়ীখনত বহুত ডাঙৰ এটা ফিচাৰ্ছ আছে, সেইটো হৈছে 360 ডিগ্ৰী কেমেৰা, আগে পাছে সোৱে বাওঁৱে চব পিনে মানে কেমেৰা আছে, দেখিছে? এইটো হৈছে বেক চাইডৰ কেমেৰা আৰু এইটো হৈছে গোটেই চাউ ৰাউণ্ডৰ মানে ভিউটো। আপোনালোক জাষ্ট গাড়ীখন আগা পিছা কৰি দেখাইছো, চাব ইয়াত দেখিছে গোটেইবিলাক মানে ধৰিব চাব পাৰি আৰু য'ত যি আছে মানে কোনো প্ৰব্লেম নাই। তো আগলৈ ফ্ৰণ্টলৈও মানে কেমেৰা আছে, আপোনাক দেখাই আছো ফ্ৰণ্টৰ কেমেৰা এইটো দেখিছে, এইটো ফ্ৰণ্টলৈ গৈ আছে গাড়ীখন চাওক, চব পিনে মানে কেমেৰা আছে, ন' প্ৰব্লেম। গৰু গাই থাকক, বাইক থাকক, কোনো মানে খুন্দা খোৱা কোনো চান্সে নাই, চব পিনে 360 ডিগ্ৰী কেমেৰা আছে। আমাৰ এইখন হেৰি 4খন পাৱাৰ উইণ্ডো থাকিব আৰু ইয়াত যোনখন ড্ৰাইভাৰ চাইড আছে সেইখন হয় অটো। আপোনাৰ ইয়াত চাওক, ইয়াত দবাই দিছে, ইয়াত অটো গৈছে, উঠিও যায়, উঠিও যাব অট'মেটিক। এইটো চাওক, এইটো আপোনাৰ অটো ফল্ডেবল হয়, যদি আপোনাৰ এই চুইচটো টিপি দিয়ে অট'মেটিক আহিব আৰু চুইচটো দবাই দিলে অট'মেটিক গুচি যাব। অট'মেটিক গুচি যাব। আমি ৰিয়েৰত আহিছো এতিয়া, ৰিয়েৰত প্ৰথমে চাওঁতে আমি ইয়াত ধুনীয়া বডি স্পেচ দিছে, 328 লিটাৰ হয়, 328 লিটাৰ হয়। আৰু ইয়াৰ তলতে আপুনি ইয়াত ধৰি লওক যোনটো এক্সট্ৰা যোনটো টায়াৰ ইয়াৰ তলতে ইয়াত থৈ দিয়া হয়, কেতিয়াবা যদি পামচাৰ চামচাৰ হয় সেইটো বাৰু নৰ্মেল জেনেৰেল গেট থাকে বাৰু। হয়। আৰু ইয়াতে ধৰি লওক ফুল টেংক কেপাচিটি হ'ল ইয়াৰ 48 লিটাৰ। 48 লিটাৰ হয় হয় হয়। মানে 48 লিটাৰ ইয়াত তেল সোমাব, পেট্ৰল হয়। পেট্ৰলৰ এইখন ডিজেলতো নাহে চাগে? ডিজেলৰ নাহে, ডিজেলৰ নাহে, পেট্ৰলৰ আনলি আহে। ঠিকে। ব্ৰেজাত আপোনাৰ হেৰি টপ মডেলত আপোনাৰ ধৰি লওক ৰিয়াৰ ৰুপাৰ থাকিব আৰু ডিফগাৰ থাকিব। এই চিনটো ন? ডিফগাৰ হয়। এই চিনটো এতিয়া আহিছে চিট কেইটা বহুত কমফৰ্টেবল হয় আৰু ইয়াত চিট কেইটা আপোনাৰ ধৰি লওক লেগ ৰুমটো বহুত চাওকচোন কিমানখিনি ডিষ্টেঞ্চত আছে, প্ৰব্লেমে নাই অলপো, শকত আপত মানুহ ধুনীয়াকে আৰামছে বহিব পাৰিব, কথাই নাই। হয়। আচ্ছা, আৰু এই হেড ৰুমটো বহুত বেছি দেখোন। হয় হয়, হেড ৰুমটো এইখিনি বহুতখিনি মানে ওখ ডাঙৰ মানুহ ইয়াত ধুনীয়াকে বহি বিশেষকৈ ইয়াৰ পৰা এটা কাটিং এটা আছে নেকি? মজাকে এটা কাটিং আছে, মানে প্ৰব্লেম নাই, ওপৰত লাগি নাযায় আৰু মোৰটো। ইঞ্জিনটোৰ বিষয়ে অলপ কৈ দিয়ক, ইঞ্জিনটো কিমান পাৱাৰ, কি কথা? ব্ৰেজা আপোনাৰ 1500 চিচিৰ গাড়ী হয়। 1500 চিচি গাড়ী হয়। 1500 চিচিৰ আৰু ইয়াতে আপোনাৰ ধৰি লওক ইঞ্জিনৰ হিচাপত ইয়াত AGS-ৰ সুবিধাও পাব। আপোনাৰ যদি কেতিয়াবা ধৰি লওক কোনোবা যদি গাড়ী চলাব নোৱাৰা মানুহলে আপোনাৰ AGS গাড়ী ল'ব পাৰে। মানে ধৰি লওক আপোনাৰ তাত গিয়াৰ এক্সিলেটৰ আৰু ধৰি লওক ব্ৰেক তেনেকে থাকিব, ইয়াত ক্লাছ নাথাকে। মানে যোনবিলাক নতুন অট'মেটিক আৰু তেওঁলোকে ধৰি লওক অট'মেটিক বুলি নকয় জানো? অট'মেটিক বুলি কয়। অট'মেটিক ট্ৰান্সমিশ্যন বুলি কয়। গাড়ীখন ধুনীয়াকৈ চালোঁ আৰু ইয়াতে মানে বহুত ছাৰ্ভিচিং সকলোবিলাক কাম হৈ যায়। ইয়াতে ক'ব অলপ বুজাই কৈ দিয়ক। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু হাজৰিকা। হয়, সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই RD মটৰ্ছৰ যিটো আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ তাতে আমি সকলো ধৰণৰ আমাৰ মাৰুতিৰ যিমান গাড়ী আছে প্ৰতিটোখন গাড়ীয়ে আমি ছাৰ্ভিচিং আপটো আপোনাৰ সকলো ধৰণৰ কামেই আমাৰ ইয়াত কৰাৰ সুবিধা আছে। সকলোৱে গম পায় ইতিমধ্যে গম পায়। আৰু আমি গোটেই এৰিয়াটো চাব বিচাৰিছোঁ, আপোনালোক আহক দেখাই দিব। আৰু এইটো হৈছে গাড়ীবিলাকৰ ছাৰ্ভিচিং এৰিয়াটো, আৰু দেখিছে কিমানবিলাক গাড়ী বৰ্তমান ছাৰ্ভিচিং চলি আছে। যদি আপোনালোকৰ গাড়ীখনৰ কিবা প্ৰব্লেম আছে বা ছাৰ্ভিচিং কৰিব লগা সময় হৈছে, আপোনালোকে ইয়ালৈ লৈ আহক, ধুনীয়াকৈ ছাৰ্ভিচিং কৰি লৈ যাব পাৰিব। মাৰুতি চুজুকি এৰিনা মৰিগাঁও, পুৰা গাড়ী একদম এভেইলেবল আছে, আপোনালোকে আহক আৰু গাড়ী লৈ যাওক। দাদা কওক, ইমান গাড়ীবিলাক এভেইলেবল আছে? এভেইলেবল আছে, আপোনাৰ এল্ট'ৰ পৰা ধৰি ব্ৰেজালৈকে সকলোবোৰ গাড়ী আমাৰ ইয়াতে ষ্টক থাকে আৰু আমাৰ গাড়ী ইয়াতে নামে। আপোনালোকে আহক আৰু ইয়াৰ পৰা নিজৰ পচন্দৰ গাড়ীখন। হয় হয়, মানে বেছি টাইম ৱেইট কৰিব নালাগে আৰু এভেইলেবল আছে অলৰেডি। আহক আৰু খালি লৈ যাওক আপোনালোকে। বৰ্তমান আমাৰ স্কিমো চলি আছে, জিৰ' ডাউন পে'মেণ্ট স্কিম চলি আছে কেটেনৰ ওপৰত। সকলো ধৰণৰ গাড়ী আমাৰ এভেইলেবল আছে, আপোনালোকে আহিলে চেম ডে গাড়ীখন লৈ যাব পাৰিব। মানে বুকিং কৰাৰ পিছত ৰখি থাকিব নালাগে, জাষ্ট ডাইৰেক্ট উঠাই দিয়ক। তো ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ। আৰু বিশেষকৈ গাড়ীখন আজি লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল, ঘৰৰ পৰা মানে ফোন কৰি পেলাই কৈছে যে আজি দিন বাৰটো ইমান ঠিক নহয়, আমি ভাল দিন এটা চাই গাড়ীখন লৈ যাম। গতিকে মানে ভাবিছোঁ আজি গাড়ীখন লৈ নাযাওঁ। বিশেষকৈ বুকিং কৰিছোঁ, আজি কৰাৰ লগে লগে চাই কৈছিলে দিম বুলি, এইবিলাক বুকিং কৰাৰ লগে লগে। নমস্কাৰ, আজিতো গাড়ীখন লৈ যাব পাৰে, কিন্তু আপোনালোকে যিটো ক'লে দিনবাৰ চোৱাই থৈছে, গতিকে আপোনালোকৰ সেই চোৱাই থোৱা নাছিলোঁ, কিন্তু ঘৰৰ ফোন আহিছে আজি নালাগে নিব বুলি কৈছে। চোৱাই থোৱা দিনটো অনুসৰি আমি আপোনালোকক ডেলিভাৰী দিবলৈ সাজু থাকিম। মানে পুৰা এক্সাইটেড হৈ আছিলোঁ আজি লৈ যাম বুলি, কিন্তু কি হ'ব মানে ঘৰৰ পৰা ফোন কৰিছে যে আজি নালাগে আনিব, ভাল দিন বাৰ এটা চাম, ধুনীয়াকৈ লৈ আহিম বুলি কৈছে। আৰু দিয়ক ছাৰ, থেংক ইউ।